পৃথিৱীত সকলোতকৈ জটিল কাম কাৰোবাক বিশ্বাস কৰা। পৃথিৱীত সকলোতকৈ সহজ কাম কাৰোবাক ফাঁকি দিয়া। প্ৰয়োজন শেষ হোৱাৰ পিছত আগতে ভাল লগা মানুহৰ কথাবোৰ বিৰক্ত লগা হৈ যায়। যদি তুমি অনুভৱ কৰিছা তোমাক অৱহেলা কৰিছে, তুমি আৰু তাক বিৰক্ত নকৰিবা। আঘাত যিজনে দিয়ে সেইজন শক্তিশালী নহয়, আঘাত যিজনে সহ্য কৰিব পাৰে সেইজনহে শক্তিশালী। নিজকে ভালে ৰখাৰ সহজ উপায় হ'ল বেছিকৈ আশা নকৰি থকাখিনিতে সন্তুষ্ট থকা। কাৰোবাক ঠগাই নিজকে বুদ্ধিমান নাভাবিবা, তুমিও এদিন আনৰ হাতত ঠগি যাবা। আপোনাৰ অনুপস্থিতিত আপোনাৰ বেয়া সমালোচনা কৰা কাৰণ 3টা। 1 নম্বৰ, যেতিয়া তোমাৰ সমান অৱস্থা কৰিব পৰা নাই। 2 নম্বৰ, আপোনাৰ যি আছে তেওঁলোকৰ সেইবোৰ নাই। 3 নম্বৰ, সিহঁত আপোনাৰ দৰে হ'ব বিচাৰে কিন্তু হ'ব পৰা নাই। তৰ্ক কৰাতকৈ নীৰৱ হৈ থকাটোৱেই ভাল। প্ৰতিশোধ লোৱাতকৈ ৰাস্তা সলনি কৰাই ভাল। আৰু স্বাৰ্থপৰ মানুহৰ লগত থকাতকৈ অকলে থকাটোৱেই ভাল। অযোগ্যকে যোগ্য সজাব পাৰি, কিন্তু বিশ্বাসঘাতকক বিশ্বাসযোগ্য সজাব নোৱাৰি। সৎকৰ্মই শ্ৰেষ্ঠ ধৰ্ম। যদি কোৱা হয় জীৱনত ভালে থকাৰ উপায় কি, মই কওঁ নিজৰ কাৰণে ব্যস্ত থকা। যি কৰাৰ দৰকাৰ সেইবোৰ কৰাৰ প্ৰচুৰ চেষ্টা কৰা আৰু সৃষ্টিকৰ্তাৰ ওপৰত ভৰসা কৰা। প্ৰেম ভাল পোৱা সত্যবাদী মানুহৰ বাবে নহয়, কাৰণ প্ৰেম ভাল পোৱাত সুখত থাকিবলৈ মিছা মাতিবলগীয়া হয়। যি প্ৰেমত কাজিয়া নাই সেই প্ৰেম নহয়। যি প্ৰেমত কাজিয়া সহ্য কৰিব পৰা শক্তি নাই সেইজন প্ৰেমিক নহয়। ধন্যবাদ।